Hey guys, Assalamualaikum and নমস্কাৰ সকলোৰে ভালে আছে মোৰো ভাল তো আজি বাৰ বিয়া আছিলে মোৰ পেহীৰ ছোৱালী বাৰ বিয়া তো আমি বিয়া খাবলৈ গ'লো তো বলক মই কি কৰিলো আপোনালোককো দেখুৱাও ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰি দিব আৰু এয়া কইনাৰ মা হয় আৰু এয়া কইনাৰ ভণ্টি হয় কত আছো ৰ বঢ়িয়া গান বনাম দে ইনষ্টাগ্ৰামত দি আছে এয়া মোৰ বৰবা আৰু বৰমা আৰু এতিয়া আমি আহিছোঁ থুচিবলৈ বিয়াতটো এইটোৱে মেইন আৰু মই ভাবিলোঁ খানাবোৰ আপোনালোককো অলপ দেখুৱাই দিওঁ ইউটিউবৰ হাই হাই আংকল হাই কৰি দিয়ক আংকল হাই আৰু আংকলহঁতে মোৰ ইউটিউব চেনেলটোৰ নাম সুধি আছিলে আৰু এয়া মই ওপৰৰ পৰা নজাৰাটো অলপ আপোনালোকক দেখুৱাই দিছোঁ আকৌ আমি তললৈ আহি গ'লোঁ আৰু এয়া বাহিৰৰ পৰা নজাৰাটো ইমান ধুনীয়া লাইটিং কৰি আছে আৰু এয়া কইনা পুৰা ফটো তুলি আছে আৰু বাকী চবেও ফটো তুলি পুৰা ব্যস্ত আৰু কইনাৰ ভণ্টি দুজনীয়ে ফটো তুলিছে আৰু বাহঁতে ইমান ধুনীয়া নাচি আছিলে যে মোৰো নাচিবলৈ মন গৈছিলে মই কিন্তু লাজতে নানাচিলোঁ চুকৰ পৰা চাই আছিলোঁ আৰু এক কইনা পুৰা নাছিলে আৰু এতিয়া দৰা আহিবলৈ টাইম হৈ গৈছে আৰু দৰা আহি পালে পুৰা একদম ইমান ভাল পাইছে একদম মই ভয়তে পিছুৱাই দিছোঁ দৰা পাতি না কইনা পাতি
আৰু এয়া কইনাক কাপোৰ পিন্ধাই আছে। প্ৰথম কইনা নাছিমা বেগমৰ লগত আফ্ৰিকা নিৰ্বাচিত নাছিমুদ্দিন আহমেদৰ প্ৰথম পুত্ৰ ৰেজিবুদ্দিন আহমেদৰ 1,50,1 টকাৰ দেনমোহৰৰ কাৰ্য কৰি বিজ্ঞাপন প্ৰস্তাৱ আগবঢ়ায়। ইমানে আছিলে আৰু আমিও যাবলৈ ওলালোঁ। বহুত ৰাতি হৈ গ'ল দৰা যোৱালৈকে আৰু আমি ৰখি নাথাকিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।